Hello guys, welcome to this video. After so many long time I put this video. Please do watch this video and let's get started. ৰাতিপুৱাটি 7টা মান বাজিছে আৰু মই উলাই দিলো এনেদৰে এটা নতুন ঠাইৰ পৰা ফুৰি আহো বুলি যেহেতু ৰুমতে বৰ খাই আছিল আৰু এটো আমাৰ বহুত দিনীয়া প্লেনিংও আছিল আৰু এনেকুৱা সেউজীয়া গছ-গছনিৰ মাজেদি আপোনালোকেও মোৰ এই ব্লগটো এনজয় কৰক পাহৰাগি লাগি উতনো আমন গুৱাহাটীৰ পৰা প্ৰায় 78 কিলোমিটাৰ মান আহি আমি এই ধুনীয়া ঠাইখন পাৰ্বতী দেৱীৰ থান পালোহি আৰু এতিয়া ওপৰলৈ যাব লাগিব তেতিয়া আমি থানখন পামগৈ বনৰীয়া ফুলবোৰ জেন্তুৰ ঘৰে কাছং খাতুৰং ইৰাম ধেনু ওপৰলৈ যোৱা ৰাস্তাটো ভালেই আছে যেটো ষ্টেপ আছে আৰু মাজে মাজে অলপ প্লেন আছে তথাপিও ভালেই ৰাস্তাটো কিন্তু ওপৰলৈ গৈছে যেতিয়া অলপ যাব লাগিব অলপ ৰেষ্ট কৰিলো থানত আহিছো যেহেতু মূল কৰ্মখিনি কৰি ললো ধূপ চাকি এনেকৈ জ্বলাই এতিয়া ইয়াৰ পৰিৱেশটো অলপ এনজয় কৰো কিছু সময় তাতে থাকিলো আৰু এতিয়া উভতি দিও আৰু গৈ পেলাই যেটো পৰিৱেশ আৰু লগতে এটা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছিল মানে খুব বেছিয়ে ভাল লাগিলে এইটোৱে আছিল আজিৰ মোৰ মিনি ব্লগ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ মোক কমেন্টৰ জৰিয়তে জনাই দিব